সাহিত্য খবৰৰ দ্বাৰা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যু তিথি আমি ৰাভা দিৱস হিচাপে পালন কৰিছোঁ। প্ৰত্যেক বছৰৰ দৰে এইবেলিও আমি গুণী জ্ঞানী বিশিষ্ট ব্যক্তিসকলক মাতি আনি ৰাভাৰ গুণানুকীৰ্তন কৰাৰ কাৰণে ল'ৰা ছোৱালীক উৎসাহ উদ্দীপনা দিয়াৰ কাৰণে আমি আজি একত্ৰিত হৈছোঁ। আমাৰ কাৰ্যসূচীসমূহৰ ভিতৰত ল'ৰা ছোৱালীৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা আমি পালন কৰিলোঁ। তাৰপিছত আপোনাৰ কবিতা আবৃত্তি, আকস্মিক বক্তৃতা ইত্যাদি হৈ গ'ল আমাৰ ল'ৰা ছোৱালীবিলাকৰ মাজত। আমাৰ প্ৰধান আকৰ্ষণ হৈছে যে আমি ল'ৰা ছোৱালীখিনি উঠি অহা নতুন প্ৰজন্মক আমি অলপ আগবঢ়াই লৈ যাব লাগে। এই অঞ্চলত বিশেষকৈ আমাৰ অসমৰ পশ্চিম অঞ্চলত অসমীয়া ভাষা সাহিত্য সংস্কৃতিয়ে একেবাৰে খন ধৰি উঠিব পাৰে। আৰু অসমীয়া কিছুমান অঞ্চল এনেকুৱা অঞ্চল আছে যে তাত অসমীয়া ভাষাই নাজানে। গতিকে আমি যে চালুকীয়া অনুষ্ঠান ৰাভা দিৱস, জ্যোতিপ্ৰসাদ আগৰৱালা দিৱস ইত্যাদি দিৱসৰ জৰিয়তে দি আমি তেওঁলোকক মাতি আনি আমাৰ জ্যোতিপ্ৰসাদ আগৰৱালা কলাগুৰু বিষ্ণু ৰাভাই অসমীয়া জাতি জনজাতি ভাষা নিৰ্বিশেষে কি কি অৱদান দিছে সেইবিলাক ল'ৰা ছোৱালীক আমি অৱগত কৰিব বিচাৰিছোঁ। আৰু আমাৰ অনুপ্ৰেৰণাত এই ল'ৰা ছোৱালীবিলাকে কিন্তু উঠি আহিছে। আজি আপুনি দেখি হতভম্ব হ'ব, আমি 100ৰ ওপৰ ল'ৰা ছোৱালী আহি চিত্ৰাংকন প্ৰতিযোগিতা, কবিতা আবৃত্তি, আকস্মিক বক্তৃতা। প্ৰথমতে আমি ৰাভা দিৱসৰ প্ৰাক্ক্ষণৰ কাৰ্যসূচী মতে আমি প্ৰটকল উৎপাদন কৰিছোঁ। 9টা বজাত, 9:30 বজাত আমি আমাৰ ৱাল মেগাজিনখন উন্মোচন কৰিছোঁ গোসাইগাঁও কলেজৰ প্ৰবক্তা ৰামাধৰ সিঙৰ জৰিয়তে দি। তাৰপিছত আপোনাৰ আমাৰ শ্বহীদ বেদীত আপোনাৰ স্মৃতিতৰ্পণ কৰিছে গোসাইগাঁও ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষয়িত্ৰী অনুৰাণী গোস্বামী। গতিকে ইমানবিলাক বিদ্বান মানুহক আমি মাতি আনি ইয়াত ৰাভাৰ গুণ গান, তেওঁৰ ঐশ্বৰ্য বিভূতি আমি ৰাইজক জনোৱাৰ কাৰণে আমাৰ সাহিত্য সভাৰো এটা দায়িত্ব আছে। আৰু আমাৰ অসম সাহিত্য সভাই আমাক অনুপ্ৰেৰণা যোগাইছে। আৰু এটা কথা, অসম সাহিত্য সভাই আমাক ল'ৰা ছোৱালীবিলাকক মাতি আনি যে তেওঁলোকক উৎসাহ উদ্দীপনা যোগাইছে। কিন্তু উৎসাহ উদ্দীপনাত এটা আমাৰ প্ৰস্তাৱ লৈছে অসম সাহিত্য সভাই যে পুৰস্কাৰসমূহ কিন্তু কিতাপ হ'ব লাগিব। আৰু কিতাপ কি? গুণী জ্ঞানী ব্যক্তিসকলৰ জীৱনী আপোনালোকে দিব লাগিব। ৰাভাদেৱৰ জীৱনী আপোনালোকে ল'ৰা ছোৱালীক দিব, জ্যোতিপ্ৰসাদ আগৰৱালাৰ জীৱনী আপোনালোকে দিব, অসমৰ মহান গুণী ব্যক্তিসকলৰ জীৱনী আপোনালোকে ল'ৰা ছোৱালীৰ ভাষাত তুলি দিব। আৰু সময়মতে তেওঁলোকক আপোনালোকে পৰীক্ষা ল'ব, তেওঁলোকে যেন আপোনালোকৰ এই অঞ্চলত অসম সাহিত্য সভাৰ বিষয়ে জ্ঞাত হয় আৰু অসম সাহিত্য সভাৰ প্ৰতি ভাৱমান হয়। এইখিনিয়ে আমাৰ উদ্দেশ্য ৰাভা দিৱস পালন কৰা।